নৱবৰ্ষৰ প্ৰথম দিনা ঐতিহাসিক নিমাতীঘাটত উখল-মাখল পৰিৱেশ। নৱবৰ্ষৰ প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰ্যটকে নিমাতীঘাট বনভোজস্থলীত যথেষ্ট উখল-মাখল পৰিৱেশ কৰে। পুৱাৰ কুঁৱলীৰ আৱৰণ ফালিয়েই বহুত লোকে ঐতিহাসিক নিমাতীঘাট বনভোজস্থলীত নৱবৰ্ষক আদৰিবলৈ বনভোজস্থলীত উপস্থিত হয়। পৰ্যটকৰ নাচ আৰু সংগীতৰ মাতত বনভোজস্থলী মুখৰিত হৈ পৰে। যোৰহাট, শিৱসাগৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰ্যটকে বনভোজস্থলী পৰিচালনা সমিতিৰ যথেষ্ট প্ৰশংসা কৰে। উল্লেখযোগ্য যে বনভোজস্থলীত আৰক্ষী নিয়োজিত কৰি যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ পৰিচালনা সমিতিয়ে সষ্টম হৈ আছে। নিমাতীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট। আজি আমি নতুন নৱবৰ্ষ বুলি ইয়ালৈ আহিছোঁ। মই যোৰহাটৰ পৰা আহিছোঁ। আমি প্ৰত্যেক বছৰে আহোঁ, ভাল লাগিছে। সকলোৱে নৱবৰ্ষ উদযাপন কৰিবলৈ আহিছে। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোকে অনুৰোধ যাতে মাদক দ্ৰব্য সেৱন নকৰে আৰু আমি ইয়াত আহিব, আপোনালোকে উপভোগ কৰিব আৰু সকলোকে অনুৰোধ যাতে যেনেকৈ ফূৰ্তি কৰিছে তেনেকৈ জেগাসমূহ চাফা চিকুণ কৰি ৰাখে। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ।